Question number 1. Who was the first Muslim invader of India? ভাৰতৰ প্ৰথম মুছলমান আক্ৰমণকাৰী কোন আছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি মুহাম্মদ বিন কাছিম। মুহাম্মদ বিন কাছিমে 712 খ্ৰীষ্টাব্দত ভাৰত আক্ৰমণ কৰিছিল। Question number 2. Who was the first Sultan of Delhi Sultanate? দিল্লীৰ চুলতানী সাম্ৰাজ্যৰ প্ৰথম চুলতান কোন আছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ কুতুবুদ্দিন আইবাক। Question number 3. Delhi Sultanate was founded in which year? দিল্লীৰ চুলতানী সাম্ৰাজ্য কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি 1206 চনত। Question number 4. Which of the following places is known as the pyramids of Assam? নিম্নলিখিত কোনখন ঠাইক অসমৰ পিৰামিড বুলি কোৱা হয়? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ চৰাইদেউ। Question number 5. Bathau Puja is a religious festival of which community? বাথৌ পূজা কোন সম্প্ৰদায়ৰ এক ধৰ্মীয় উৎসৱ? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি বড়ো। Question number 6. Mohanbari Airport is located in which district of Assam? মোহনবাৰী বিমানবন্দৰ অসমৰ কোনখন জিলাত অৱস্থিত? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি ডিব্ৰুগড়। Question number 7. Where was the first medical college of Assam established? অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয় ক'ত স্থাপন কৰা হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি ডিব্ৰুগড়। Question number 8. What is the total number of high courts in India? ভাৰতৰ উচ্চ ন্যায়ালয়ৰ মুঠ সংখ্যা কিমান? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি 25 25খন। Question number 9. Which one is the oldest high court in India? ভাৰতৰ আটাইতকৈ পুৰণি উচ্চ ন্যায়ালয় কোনখন? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ কলিকতা উচ্চ ন্যায়ালয়। Question number 10. Who was the greatest poet of the Gupta period? গুপ্ত যুগৰ শ্ৰেষ্ঠ কবি কোন? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি কালিদাস। Question number 11. When was the first session of Lok Sabha held? লোকসভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি 13 May 1952। Question number 12. Which state has the highest number of representatives in both the houses? দুইখন সদনতে কোনখন ৰাজ্যৰ সৰ্বাধিক সংখ্যক প্ৰতিনিধি আছে? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ উত্তৰ প্ৰদেশ। Question number 13. What is the name of the wind speed measuring device? বতাহৰ গতিবেগ জোখা সঁজুলিটোৰ নাম কি? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি এনিমোমিটাৰ। Question number 14. Who is the first Indian woman to swim across the English Channel? ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা প্ৰথম ভাৰতীয় মহিলা কোন? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি আৰতি সাহা। Question number 15. In which layer of the Earth's atmosphere do airplanes fly? পৃথিৱীৰ বায়ুমণ্ডলৰ কোনটো স্তৰত বিমান উৰে? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি স্ট্ৰেটোস্ফিয়াৰ। Question number 16. What is the capital of Norway? নৰৱেৰ ৰাজধানী কি? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি অছলো। Question number 17. Where is the River Research Center in Assam? অসমৰ ক'ত নদী গৱেষণা কেন্দ্ৰ আছে? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি গুৱাহাটী। Question number 18. What is the capital of Lakshadweep? লাক্ষাদ্বীপৰ ৰাজধানী কি? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ কাবাৰাত্তি। Question number 19. When did Mahatma Gandhi return to India from South Africa? মহাত্মা গান্ধী দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ কেতিয়া আহিছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি
1915 1915 চনত Question number 20 What is the retirement age of Supreme Court judges উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ অৱসৰৰ বয়স কিমান শুদ্ধ অপচন হ'ব অপচন ডি 65 years Question number 21 Durand line separates which two countries Durand ৰেখাই কোন দুখন দেশক পৃথক কৰিছে শুদ্ধ অপচন হ'ব অপচন ডি পাকিস্তান আৰু আফগানিস্তান Question number 22 Kuchipudi is the dance form of which state Kuchipudi কোনখন ৰাজ্যৰ নৃত্য শৈলী শুদ্ধ অপচন হ'ব অপচন ডি অন্ধ্ৰ প্ৰদেশ Question number 23 What is the currency of Argentina আৰ্জেণ্টিনাৰ মুদ্ৰা কি শুদ্ধ অপচন হ'ব অপচন বি পেছো Question number 24 At which place of Assam is jute mill located অসমৰ কোন ঠাইত মৰাপাট কল আছে শুদ্ধ অপচন হ'ব অপচন বি শিলঘাট Question number 25 Who started the magazine Young India Young India আলোচনীখন কোনে আৰম্ভ কৰিছিল শুদ্ধ অপচন হ'ব অপচন সি মহাত্মা গান্ধী Question number 26 Which state is called Peace Garden of Northeast কোনখন ৰাজ্যক উত্তৰ পূবৰ শান্তি উদ্যান বুলি কোৱা হয় শুদ্ধ অপচন হ'ব অপচন এ মিজোৰাম Question number 27 Who composed the Gayatri Mantra গায়ত্ৰী মন্ত্ৰ কোনে ৰচনা কৰিছিল শুদ্ধ অপচন হ'ব অপচন বি বিশ্বামিত্ৰ ঋষি বিশ্বামিত্ৰই গায়ত্ৰী মন্ত্ৰ ৰচনা কৰিছিল Question number 28 What is the currency of Russia ৰাছিয়াৰ মুদ্ৰা কি শুদ্ধ অপচন অপচন সি ruble Question number 29 Which is the highest sugar producing country in the world পৃথিৱীৰ ভিতৰত সৰ্বাধিক চেনি উৎপাদনকাৰী দেশ কোনখন শুদ্ধ অপচন হ'ব অপচন এ ইণ্ডিয়া Question number 30 The instrument used for recording earthquake waves is ভূমিকম্পৰ তৰংগ জুখিবলৈ ব্যৱহাৰ কৰা সঁজুলিটো হৈছে শুদ্ধ অপচন হ'ব অপচন এ সিসমোগ্ৰাফ